পাপাক লগ ধৰি আনোগে হে পাই লংগেছ চাগে আনিলে হি নহলে মোক দমে দমে দেখুৱাই থাকিব মই লৈ আনোগে কাইলে ঘহিবলে ও ধমেশ্বৰী চাহ কাপ লৈ নাহো ৰাতিপুৱা চাহ খাবলৈকে নহলে ছোৱালীক লৰালৈকে পৰীক্ষাত থবলৈ গলো পাপা আহিলা বাইক থৈ পাপা কাইলে হলি হলে নহয় ফাকুৱা আনোগে বলা আকৌ তেতিয়াহে আজি আনি কাইলে ঘহিব পাৰিম নহলে কাইলে কেতিয়া আনিম মই মাথা মাৰি আছো এফু কামত ছোৱালী পৰীক্ষা দিবলৈ অনা নিয়া আহি আকৌ কো কথা কৈছে শুনিছ নাই কাম নাইকিয়া বস্তুবোৰ এইবোৰ কি কাম নাইকিয়া বস্তুবোৰ হলি হৈছে ফাকুৱা ঘহিবই লাগিব আকৌ সবে ঘহিব নালাগে বাউ যাব ইমান দূৰলৈহে ৰং খোপা আনিবলৈ কাইলে ধুমুচৰ দোকানৰ পৰা আনি লবি আৰু ফিচকাৰীহে আগতো আছে নালাগে মোক ধুমুচৰ দোকানৰ ৰং ইমান বেয়া ৰং খোপা গোটে বালি বালি আৰু ফিচকাৰীহে আগতো ভাগি থাকিলে এবাৰ নিউ ডিজাইনতে আনিম আকৌ বন্ধুকৰ নিচিনা যে দীঘল দীঘল তেনেকুৱা তাক প্ৰত্যেক বছৰে এটা এটা ফিচকাৰী লাগে ও ভেবেল ভেবেল ফাকুৱা আনিবলৈ গলা নে কি হেয়া মুলেশ্বদা আহিছে হবলা মুলেশ্বদা কক কি কৰিছা ফাকুৱা আনিলা নে কি নাই না তাকে পাপাক লগ ধৰি আছো পাপা নাযায় লোকে নানে মোৰ লগতে যাব পাৰিবা মই ওলাইছো নহয় ফাকুৱা আনিবলৈ হে আপুনি যাব যাম তোন ফাকুৱা আনিম ফিচকাৰী আনিম ডাঙৰ ডাঙৰ চিলিণ্ডাৰ আনিম এই চিলিণ্ডাৰ যে আহে ফাকুৱাটো তেনেকুৱা বঢ়িয়া মুলেশ্বৰ লগতে যাব পাৰিম তেতিয়া সেই মুলেশ্বৰ বাইক লৈ আহিছা নেকি বাইক আগফালে ৰখাই থোৱা আছে যাবহে লাগে লৰা বৈ ওলা মুলেশ্বৰ লগতে যাওঁ তেতিয়া আমাৰ গাড়ী তেলটো বাচিব লগতে ভাল ফাকুৱাও পাই যাবি বৈ এতিয়া যোৱাটো হৈ গলা তোন মই দূৰলৈহে নাযাওঁ বুলি কৈছিলো এতিয়া তেলটো ফ্ৰী আৰু যাবহে লাগে বৈ আহক ক'ৰ পৰা আনিবাগে পিছে আমাৰ ধুদুৱালি ওচৰ পৰাই আনিম সেইডোখৰতে ঢেৰ বহে হলি দোকান ব'লা এই মুলেশ্বৰ এখন কম ওখ নহয় দেই বহিলে বৰ কিবা লাগে আপুনি এনেই ওখ আৰু তোমালোক কোনফালে যোৱা ককা ৰং আনিবলৈ যাওঁ কাইলৈ ফাকুৱা নহয় ৰং আনিবলৈ যোৱা নিলে একদম চোকা ৰং আনিবা যাতে ঘহিলে পক একদম লাল হৈ যায় বান্দৰ নিচিনা হ'ব দিয়ক লৰা ককাক পইচা সুধ আকৌ ফাকুৱা আনিবলৈ দিব ককা পইচা দিয়ক ফাকুৱা আনিবলৈ কিবা এটা কালৰ পইচা নাই নহয় মোৰ হাতত যিকি টকা আছিলে গোটেই মাল খাই শেষ কৰিলো আগতে আমাৰ ফাকুৱা কিনিবলৈ পইচা নাই আমি কিহে খেলো বুলি ভাবিছা উজলা ৰাণীপাল চিয়াহী ফুট কালাৰ এইবোৰে সতিহে খেলো আইঅ কৃষ্ণ ভেবেলা যাওঁ ব'লা ইয়াৰ পৰা दानी चल दे प्यार सोनिए दानी चल दे प्यार अखा सुरमा काला একে ভুকুৱে মই বিছাবিহঁতৰ গান গাই থাকোঁতে ডিষ্টাৰ্ব কৰি থকা মই দৰকাৰী কথা এটাহে ক'বলৈ আহিছিলো কি হ'ল ক ফাকুৱা আনিব লাগিছিলে নহয় ফাকুৱা আনিবলৈ লৈ যাবানে নে পইচা দিবা মই নিজে লৈ আনোগে তোক ঘৰতে বনাই দিম ফাকুৱা ব্লেক ফাকুৱা বনাই দিম ডেক্সিকে আহি পকৰ ৰুকি येलो फाकुआ बनाई दिम गु लेपी আৰু হোয়াইট কালার ফাকুয়া বনাই দিম চক পেন্সিল খুন্দি আইও আহক ফেকুয়া কিনক হলি মনাওক আয়ুৰ্বেদিক ফেকুয়া লিকুইড ফাকুয়া শুকান ফাকুয়া তেলিয়া ফাকুয়া ফিচকাৰী চিলিণ্ডাৰ পেকেট ফাকুয়া টেকেলি ফাকুয়া বাটি ফাকুয়া ঘটি ফাকুয়া বানবাটি ফাকুয়া আইও থুলথুলিয়া গোটে ফাকুয়া উলিয়াই দিলে নি দাদা গোটে ফাকুৱা উলিয়াই দিছো কেনেকুৱা লাগিব কক কেই কিলো পেকিং কৰি দিওঁ আহিছোহে ৰ'ব চাবলৈ দিয়ক পেকিং কৰি দিয়ে নে আহক এইবোৰ চক একদম ফ্ৰেছ মাল আনি থৈছো এইবছৰ আনিছোহে পুৰা গোন্ধাই আছে গোন্ধ পাইছে নাই গোন্ধাইছে বাৰু ফাকুৱা ভেবেলা তোমাক কি লাগে চাই লোৱা তাৰপাহে মই ল'ম কি মজা বস্তু চক আপুনি যে চিলিণ্ডাৰ নিছিলে যোৱা বছৰ আৰু এইবোৰ ফিচকাৰীবোৰ ইমান মজা দেখিয়ে ভাল লাগিছে ভাইটি ভাল লাগিলে নহব নহয় এটা লোৱা আকৌ লম এনেও এটা হেবু কিমানকে দাম কেনেকুৱা লবা এনেকুৱা বন্ধুক ললে এটা 250 रुपया আৰু এনেকুৱা ডাঙৰটো ললে 100 টকা এই সৰুগিটা 60 টকা ইয়া এটা লহি 60 টকা নেলাগে হেতু একদম ওল মডেলৰ ফিচকাৰী যোৱা বছৰ বন্ধু কিনিছে এবাৰ কি হেনেকুৱা কিনিম নে এবাৰ বন্ধুকে কিনিম
বন্ধুক ফিচকাৰী দাম শুনিছ নাই তই কিমান দাদা ডিছকাউণ্ট দিম নহয় কিহৰ চিন্তা কৰিছে বস্তু লগ না দাম নেচাব পাছত মই কেলকুলেট কৰি ক'ম নহয় কিমান হ'ল বিল আমি দাম নোচোৱাকে বস্তু কিনা মানুহ নহয় লোৱা ল'বলৈ মন চাই যি এটাকে লৈ লোৱা ৰ'বা ভাইটি মই দেখুৱাইছো এই দুটা চোৱা এটা হৈছে ব্লু এটা হৈছে ৰেডটো শকত দেখি 50 টকা বেছি সেই ব্লুটো 50 টকা কম পানী কোনটা বেছিকে মাৰিব পানী মানে ক'তনো বেছিকে মাৰিব একেই আৰু সেই যে গৰু যে গাখীৰ খীৰাই কিয় চেৰেক তেনেকেহে মাৰে পানীটো এটাই দেৰিলৈকে মাৰিব আৰু এটাই কমকে মাৰিব হয় নাই অঁ সৰুটোকে লৈ ল লাগিলে 10 বাৰ পানী ভৰাই মাৰি থাকিবি 250 কৈছে 200 দি দিব ন হেই 200 টকাত ফিচকাৰী পাই নাই হে তাকো এনেকুৱা বন্ধুক ফিচকাৰী 200 টকাত আপুনি এইটোহে পাব চক এইটো দেখিলে এইটো হৈছে মুখ ফিচকাৰী পইচা চইচা নালাগে মুখত বাল্টিঙে পানী ভৰাওক পুৰা মাৰক একদম ফ্ৰী আইও মোক এইটো ফিচকাৰী নালাগে মুখে মৰাটো এইটো লোৱা তেতিয়া আৰু ফাকুৱা দিয়ক ফাকুৱা একদম তাগা আছে কেনেকুৱা ল'বা চোৱা টেকেলি ফাকুৱা বাতি ফাকুৱা কালাৰ কোনটো দিম ৰেড ব্লু গ্ৰীণ পিংক বেঙুন য়েল্লো ফাকুৱাবোৰ ভাল কোৱালিটি নে সজুতি নোহোৱা মিহি নে বালি নিচিনা ফাকুৱা আপোনাক মই কোৱালিটি ক'লো নহয় বদমাছ কোৱালিটিহে এইবাৰ কোম্পানীটোৰ নাম বদমাছ কেনেবাকৈ যদি সজুতি হয় গেৰাণ্টি মই দিছোঁ নখ এচটা কৰি থৈছোঁ সজুৱাই ময়ে দিম ফুৰিমা দোকানী ফিচকাৰীতে দেখুৱাব পুৰা গুলি মাফি পানী মৰা পুৰা ধৰাই দিয়া একদম আহক আছে এইটো লক এইটো হৈছে মহাতুখেশ্বৰ ফিচকাৰী পানী মাৰিবনে খৰকে কেলে নেমাৰিব এইটো একদম গৰুৱে মুটা দি মুতে ধেৰকে গৰুৱে কেনেকে মুতে দেখিছে নাই বৌয়ে ডুঙা সেইটো সেনেকে পানী মাৰে কিমান কৈছা এইটোত বেছি নাই কোৱা 150 रुपया কৈছো টকা 50 টকা ল'বা দিয়া চালা 50 টকাত মই কিনিবলৈ পোৱা নাই দাদা ফিচকাৰী যে ভৰাবলৈ এক্সট্ৰাকে ৰং পায় সেনেকুৱা দিব 2 পেকেট 3 পেকেট মান আৰু এয়া যিমান কালাৰ আছে সিমান ফাকুৱা দি দিয়ক সৰু টোপোলকে হয় নে চবৰে দি দিওঁ অকমান ময়ো লৈ লওঁ ৰ'ব একেলগে দিব হেৰি ৰংটো আছে নাই লাগিলে নোযোৱাটো একদম কাৰা আছে আল্টা আনি থৈছো আল্টা লৈ যাওক আল্টাকে মাৰি দিব আৰু ডেক্সি পকটো ৰুকি পুৰা চাই মিঠাতেলে সানি বনাই থৈছো এবাৰ সেইটো ফাকুৱা বিকিছো লাগিলে কওক 50 টকাত 1 কিলো নালাগে সেইটো কোলা ফাকুৱা এই চিলিণ্ডাৰকে দেখুৱাকচোন চিলিণ্ডাৰ নিব লাগিব দুটামান এয়া লওক কালাৰ ক্লাউড এয়া আপোনাৰ চিংগুল নজেলো আছে ডাবুল নজেলো আছে কালাৰ বেলেগ আছে চিংগুল নজেলটো এটাত 1500 টকা ডাবুল নজেলটো 2000 টকা যিটোহে দাম মুলেছ ইমান দাম বঢ়ালে নে যোৱাবাৰ 1000কেহে নিছিলো যোৱাবাৰটো মই ব্ৰইলাৰ 100 টকা কিলোকেহে খাইছিলো এইবাৰ 150 টকা কিলো খাই আছো তেনেকুৱাহে কিবা এটা কমাই ধৰিব আৰু লৈ যাওঁ 3টামান চিংগুল নজেল নিবনে ডাবুল নজেলটো দুফালে দি মাৰিব ভৰকে ডাবুল নজেল এটা চিংগুল নজেল দুটা ল'ম হ'ব দিয়ক কিবা এটা মিলাই মেলি ধৰিম বাৰু আৰু ফাকুৱা দি দিয়ক ফাকুৱাৰ চব ৰঙৰ নালাগে দেই য়েল্লো নালাগে হালধি মাৰিম ব্লেক নালাগে ফুটছাই মাৰিম হোৱাইট নালাগে পঞ্চ পাউডাৰ মাৰিম ৰেড নালাগে সেন্দু মাৰিম গ্ৰীণ নালাগে চাটনি মাৰিম নীলাও নালাগে চিয়াহী মাৰি দিম হেৰি দিব এইটো গুলপীয়া দিব আৰু সেই বেঙুনীয়া দিব বছ কৃষ্ণ ভাল নে বেয়া আকৌ ফাকুৱা খোপা এবাৰনো কাৰোবাৰ ফাকুৱা আনিছিলো এনেকুৱা ভচমূৰীয়া ফাকুৱা পকৰে মই এনেকুৱা সজোৱালে ৰাকো সজুতি মাৰোতে গ'ল ফেকুৱা খেলা নহ'লে মোৰ দোকানৰ ফাকুৱা একদম মিহি আপোনালোকৰ ধুমুচৰ দোকানৰ ফাকুৱাটো ঘঁহি চাব গালত ঘঁহিবলৈ হলে গাল ৰুকি একদম খান্দি পেলাব এনেকুৱাই বালি সঁচাকে বেলেগ বালি এইয়া লওক আপোনাৰ 3 চিলিণ্ডাৰ টোটেল 5000 হয় সেই 4000 দিব যাওক 1000 এটা এৰি দিলো থেংক ইউ আৰু ফাকুৱা দি দিয়ক লিকটীয়া ফাকুৱা শুকান ফাকুৱা এনেকে মিক্স কৰি চব দি দিয়ক সৰুকে ৰ'ব পেকিং কৰি আছো ভাইটি তোমাকো দিবলৈ আছে নহয় এনেকুৱা চুকা ৰং দিম গাত ধান খাই মাৰি ধুলেহে যাব দিয়ক তেনেকুৱা এইয়া লওক আপোনালোকৰ ফাকুৱা একেলগে দিছো দেই ডাঙৰ কেইবেগত 1 কেইবেগ বিলটো কওক কিমান হ'ল বিল আপোনাৰ বন্ধুকত 250 এফালে কালাৰত 250 টোটেল 500 আৰু সেইজনতো হেৰিয়তে 4000 হৈছে চিলিণ্ডাৰ খোপাত বাকী এখোপাত হৈছে 1000 টকা 5500 হয় লওক মই দি দিছো থেংক ইউ হেপী হলি সেম টু ইউ গৈ থাকো তেতিয়া জগ ৰেলগাড়ী এই খোপা চিলিণ্ডাৰ খোপা কেনেকে নিবা মুলেছ বাইকত লৈ যাম যেনে তেনে হলেও ফটোৱা হৈ গ'ল বৈ এতিয়াহে ধুমুচৰ দোকান বা ঘোলাকণি 1 প্লেট লৈ ল'ম বছ তুমি ফিচকাৰীটো কিনি দিলা কিন্তু ফিচকাৰীত ভৰা এক্সট্ৰা ৰংটোচোন কিনি নিদিলাই
এই নেলাগে বৈ এই শুকান ৰং লৈছো নহয় ইয়াকে পানী বাল্টিঙত গুলি মাৰি দিম ভয় নহলে ঘোলাকণি ভৰাই ফিচকাৰীত মাৰি দিবি বৈ আইও দাদা ফাকুৱা 5 টকা দিয়ক তহঁতক ফাকুৱা টেকেলি মাৰি মই ফালি পেলাম চাবি হো 5 টকা 3 টকা ফাকুৱা নিবলৈ অহা খৰকে আনিব নোৱাৰ হে পইচাই নাই ক'পা আনিম যে টকা আছে সেই টকা নিবলৈ আহিছো বুলিহে নহ'লেতো প্ৰত্যেক বছৰ ধুলিকে ঘঁহো এইবাৰ যি দিলো এই বাবা নিবলৈ আহিবি 5 টকা 3 টকা তোক বাতি মাৰি মুখখন চেপেটা কৰি পেলাম আইও মুলেছৰ যি সোপাহে চিলিণ্ডাৰ ললাও হাত ভাঙি পেলাব হাত বিষাই গৈছে ডাঙোতে এই ৰ'ব পামেগে আৰু বেছি দূৰ নাই খুব চুটাম নহয় এতিয়া সোনকালে ঘৰ পাই যাম এই নিদিব ধৰি লওক ঐ ধুমুচ ক'ত সোমাই আছ বস্তাৰ মাজত ঐ বস্তাৰ মাজত নহয় মই ঘৰত আছিলো ঐ কি হ'ল ঐ কি হ'ল মানে ঘোলাকণি আছে নি দেহ 1 প্লেট ঘোলাকণি কেলে লাগে বা ঘোলাকণিহে খাবি নি খাবলে নহয় ঐ মাৰিবলে লাগে মেথাত মাৰিবলে কাইলে ফাকুৱা নহয় চবৰ মত ঘোলাকণি মাৰিম বোলো আছে যি দেহ ঘোলাকণি 1 প্লেট লৈ যাওঁ আছে ঘোলাকণি প্লেট ঢেৰ আছে এইবাৰ জানো কণী প্লেটবোৰ কেনেকুৱা আহিছে একদম সৰু কণী নহয় জেঠি কণীটো সমান পাৰচা কণীটো সমান মানুহে নিয়াই নাই সেইকাৰণে গোটেই গেলি গৈছে থৈ দিছো ঘোলাকণি দে তেতিয়াহ'লে 2 প্লেট মান দি দে প্লেটত 5 টকাকে দিম ক'ত গৈছিলি এই কি কবি বেটতে এনেকুৱা দিগদাৰ কৰিছে ফাকুৱা লাগে দোকানখনৰ পৰা ফাকুৱা কিনি দিলোগে নি পেলানি তই মোৰ দোকানত ফাকুৱা থাকোঁতে বেলেগৰ পৰা আনিলিগে হে ঐ মিছা ক'লে কিডাল হ'ব তোৰ দোকানত বোলে ফাকুৱা ঘঁহিলে গোটেই গা চা ক্ষয় যায় গাই চেল খাই পেলাই বোলে সেই চেণ্ট পেপাৰ নিচিনাটো হেৰিবোৰ ফাকুৱাবোৰ হেড চালা কোনে কৈছে মই বিকিছোহে তেনেকুৱা যাতে মানুহৰ গাত অলপ স্মুথ হয় মিহি হয় নহ'লে গোটেই মানুহৰ গাত ফাপৰে ধৰিছে এইটো ফাকুৱা ঘঁহিলে গাৰ কাৰণে ভালহে বেলেগ মাল আনিলা কিন্তু দেই চিলিণ্ডাৰ লৈ আনিলা অকল বাৰ্ণাটোহে বাকী থাকিল সেইটো আনিলোহেঁতেন নেপালো বুলিহে এয়া আনোতে পাই গৈছে চিলিণ্ডাৰ হাতে ধোঁতে হাত একদম মকোৱা হৈ গ'ল কাইলে তেতিয়াহ'লে ঠিকছে পিহন দিবা ন ককা দিব লাগিব মাল কিমান আনিছো আপুনিও খেলিব দেই এইবাৰ খেলিব লাগিব বৰমালাডাল খুলি থম কাইলে তেন্তে ৰাইজসকল ভিডিঅ'টো সমাপ্ত মাৰিম